हेलो गाइज स्वागत जनाइছোঁ আউটষ্টেণ্ডিং আসাম নামৰ এই চেনেলটিলৈ। গাইজ আজি গান্ধী জয়ন্তী আৰু এই গান্ধী জয়ন্তী সকলো অসমতে বা সকলো ভাৰতবৰ্ষতে পালন কৰা হৈছে। আৰু মই ভাবোঁ আজিৰ এই গান্ধী জয়ন্তী উপলক্ষে বহুত ধৰণৰ ভাষণ দিছে, বহুতো ভিডিঅ'জ আপোনালোকে ইউটিউবত পাই যাব, ফেচবুকত পাই যাব, বহুতো ভিডিঅ'জ গান্ধী জয়ন্তী হিচাপে গান্ধীজীৰ নীতি আদৰ্শ সকলোখিনি কথা আপোনালোকে আজি কোনোবা না কোনোবা মাধ্যমত আপোনালোকে শুনিব পাব বা জানিবলৈ পাব। তো গাইজ আজি গান্ধী জয়ন্তী, এই গান্ধী জয়ন্তী উপলক্ষে গান্ধী জয়ন্তী চেলিব্ৰেট কৰা হৈ আছে, উদযাপন কৰা হৈ আছে প্ৰত্যেকটি শিক্ষানুষ্ঠানত, হয়তো বা প্ৰত্যেকটি শিক্ষানুষ্ঠানত, কাৰ্যালয়ত, অফিচ কাৰ্যালয়ত সকলোতে এই গান্ধী জয়ন্তী উদযাপন কৰা হৈ আছে। আমি অকল বছৰত এই মাথো এটা দিন আমি ভাবোঁ যে গান্ধীজী কিমান মহান আছিলে, কিন্তু আমি এই 2 অক্টোবৰ এই গান্ধী জয়ন্তী শেষ হৈ যাব, গান্ধী জয়ন্তী পাৰ হৈ যাব, আজিৰ দিনটো পাৰ হৈ যোৱাৰ পিছত আমি সকলোৱে গান্ধীজীৰ নীতি আদৰ্শৰ পৰা ফালৰি কাটি যাম। সঁচাকৈ এইটো হয়নে আমাৰ নীতি হোৱা উচিত হয়নে? নহয়। চাওক আজি গান্ধী জয়ন্তীৰ এই নীতি শিক্ষা আজি আমাৰ সকলো স্কুল কলেজত বোৱা হ'ব, ডাঙৰ মাইক লগাই পেলাই সেইবোৰ কোৱা হয়। স্কুল ছাত্ৰ ছাত্ৰী বা ধৰক শিক্ষক শিক্ষয়িত্ৰী সকলোৱে আজি গান্ধীজীক স্মৰণ কৰিব। আৰু এইটো অকল অসমত বুলি নহয়, গোটেই ভাৰতবৰ্ষতে হ'ব, কাৰণ আমাৰ গান্ধীজী আমাৰ ভাৰতৰ বাবে এক আদৰ্শ ব্যক্তি। আমাৰ গান্ধীজীৰ আদৰ্শ আমি সকলোৱে, আমি আমাৰ ছাত্ৰ ছাত্ৰীক, আমি আমাৰ ল'ৰা ছোৱালীক, আমি আমাৰ নৱপ্ৰজন্মক আমি কওঁ, তেখেতক উৎসাহ দিওঁ, তেখেতসকলক আমি প্ৰেৰণা দিওঁ যে গান্ধীজীৰ দৰে হবি। কিন্তু কোনোবাই এইটো নকয় যে গান্ধীজীৰ আদৰ্শলৈ চলিবি, কিন্তু গান্ধীজী যেনেকুৱাকৈ এটা চৰ মাৰিলে, চৰ সোধালে গান্ধীজীয়ে যাতে এটা গালত যদি চৰ সোধায় তেতিয়াহ'লে গান্ধীজী আৰু এটা গাল পাতি দিছিলে। আজিৰ নৱপ্ৰজন্মই, আজিৰ যুৱচামে তেনেকুৱা কেতিয়াও নকৰে। সেইটো মুখৰ কথা, এইটো ক'বলগীয়া কথা যে গান্ধীজীৰ পদত চলিবি, গান্ধীজী যি পথত চলিছে সেই পথত চলিবি, গান্ধীজীৰ অহিংসা নীতি মানিবি। গান্ধীজীয়ে হিংসা বেয়া পাইছিলে আৰু হিংসা কোনো নকৰিবি, সেই শিক্ষা হয়তো আমি দিওঁ, কিন্তু আচলতে তেনেকুৱা কোনো মানিব নোৱাৰোঁ। সেয়া আমি আজিৰ নৱচামী হওক, সেয়া আজি আমাৰ শিক্ষক শিক্ষয়িত্ৰী হওক বা আমাৰ অসম তথা ভাৰতৰ সকলো নাগৰিকেই হওক। কিয়? আচলতে কিয়? কাৰণ আমি সকলোৱে জানো, বা আজি আপোনালোকে বহুতো স্পীচ, বহুতো ভাষণ আপোনালোকে শুনিব, গান্ধীজীৰ নীতি আদৰ্শৰ বিষয়ে আপোনালোকে গম পাব। যদিও আপোনালোকে সকলোৱে চব কথা গম পায়, যিসকলে গম নাপায় আজিৰ দিনত হয়তো সকলোৱে জানিব পাৰিব, আকৌ মনত পৰিব সেই কথা, কিন্তু আজিৰ দিনটো গুচি যাব আৰু সেই গান্ধীজীক আমি আকৌ 1 বছৰৰ কাৰণে পাহৰি যাম। কিয়? সেইটো আচলতে ঠিক নহয়, ইয়াত কোনো যুক্তিযুক্ততা মই ভাবোঁ নাই। এতিয়া কথাটো হ'ল, মোৰ কথাটো হ'ল, চাওক আজি আমাৰ অসমত যিসকলে হিংসা বিয়পাই আছে, যিসকল ব্যক্তিয়ে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই আছে, যিকোনো এটা কথা লৈ পেলাই, যিকোনো টপিক লৈ পেলাই হিংসা বিয়পাই আছে, সেয়া আমাৰ কোনো আমাৰ নেতাসকলেই নহওক কেলে, কোনোবা সংগঠনৰ মুখ্য কাৰ্যকৰ্তাসকলেই নহওক কেলে, বা কোনো সংগঠনৰ ব্যক্তিসকলেই নহওক বা কোনো সাধাৰণ জনসাধাৰণেই নহওক, যিসকলে হিংসা বিয়পাই আছে আমাৰ গোটেই অসমখনত বা গোটেই ভাৰতবৰ্ষৰ কথা ক'বলৈ নাযাওঁ, যিহেতু মোৰ চেনেলটো হৈছে অসমক লৈ পেলাই, চ' মই গোটেই অসমৰ মানুহকে কৈছোঁ যিসকলে এই হিংসা বিয়পাই আছে, তেখেতসকলক মই এইটোৱে ক'ম যে আজিৰ দিনত অকণমান গান্ধীৰ আদৰ্শ, অকণমান গান্ধীজীৰ বিষয়ে পঢ়ক, গান্ধীজীৰ বিষয়ে জানক, আৰু সেই গান্ধীজীৰ বিষয়ে জানি অকণমান গান্ধীজীৰ যিটো পথত চলিছে গান্ধীজীৰ, সেই পথ, যি গান্ধীজীৰ আদৰ্শ, যি গান্ধীজীৰ যি পথ দেখুৱাই থৈ গৈছে, আমি সেই পথত চলাটো উচিত। আৰু তেওঁলোক বিশেষকৈ যিসকলে হিংসা বিয়পাই আছে, তেখেতসকলে অহিংসা কি বস্তু হয় এবাৰ গান্ধীজীক অনুসৰণ কৰক, এবাৰ গান্ধীজীৰ বিষয়ে পঢ়ক, গান্ধীজীৰ বিষয়ে ৰিচাৰ্চ কৰক, গুগল আছে, গান্ধীজীৰ বিষয়ে নানান ধৰণৰ কিতাপ আছে, পুস্তক আছে। আজিৰ ডেটত বহুতে ইউটিউবত গান্ধীজীৰ বিষয়ে কৈছে, গান্ধীজীৰ জীৱনৰ বিষয়ে কৈছে, আমাৰ স্বাধীনতা সংগ্ৰামৰ যি ঘটনাৱলী সেইবোৰৰ বিষয়ে কৈছে। এইখিনি পঢ়ক, ভালদৰে জানক, আৰু অহিংসা কিমান গুৰুত্বপূৰ্ণ, অহিংসা কিমান প্ৰয়োজন আছে আমাৰ ভাৰতখন, আমাৰ অসমখনক নিৰ্মূল কৰাৰ বাবে, আমাৰ অসমখনক গোটেই বিশ্বৰ আগত জিলিকি উঠাৰ বাবে, অসমখনক গোটেই বিশ্বৰ আগত জিলিকি উঠোৱাৰ বাবে আমাৰ অহিংসা নীতিৰ কিমান প্ৰয়োজন, সেয়া এবাৰ গান্ধীজীৰ বিষয়ে পঢ়িলে গম পাব। গতিকে মই বিনম্ৰভাৱে এই আবেদন কৰিছোঁ আপোনালোকক, যিসকলে হিংসা বিয়পাই আছে, যিসকলে হিন্দু মুছলমান কৰি পেলাই অসমখনক বৰবাদ কৰি আছে, যিসকলে হিন্দু মুছলমান কৰি বা নানান ধৰণৰ জাতিগত ধৰ্মগত যিকোনো ধৰণৰ হিংসা বিয়পাই আছে, তেখেতসকলক মই বাৰে প্ৰতিয়ে মই আপোনালোকক কৈছোঁ, এবাৰ গান্ধীজীক অনুসৰণ কৰক, গান্ধীজীৰ বিষয়ে পঢ়ক। আপোনালোকৰ শিক্ষাৰ অভাৱ আছে, গান্ধীজীৰ বিষয়ে জানাৰ অভাৱ আছে, আপোনালোকে অকল ডিগ্ৰী পাই গৈছে, শিক্ষা লাভ কৰিছে, অকল ডিগ্ৰীধাৰী হৈ গৈছে, বা আপোনালোকে ডাঙৰ মহান মানুহ হৈ গৈছে, মহৎ লোক হৈ গৈছে, কিন্তু আপোনাৰ ভিতৰত গান্ধীজীৰ যদি সেই আদৰ্শ নাই, আপোনালোক ডাঙৰ মানুহ নহয়, আমি মানি ল'ব নোৱাৰোঁ। আমি সাধাৰণ জনসাধাৰণে কেতিয়াও আপোনালোকৰ দৰে হিংসা বিয়পোৱা মানুহখিনিক আমি কেতিয়াও একচেপ্ট নকৰোঁ। আপোনালোকৰ অৱনতি, আপোনালোকৰ যি ধূলিসাৎ হোৱা সেইটো নিশ্চিত, যদি আপোনালোকে গান্ধীজীক অনুসৰণ নকৰে, গান্ধীজীৰ নীতি আপোনাৰ ভিতৰত নাই। চ' সেইটো কাৰণে মোৰ আজিৰ এই ভিডিঅ'ৰ মাধ্যমত মই এইখিনি ক'বৰ কাৰণে বনাইছিলোঁ, এইখিনি ক'ব বিচাৰিছিলোঁ। ধন্যবাদ থাকিল, আৰু আশা কৰোঁ পুনৰবাৰ এই হিংসা বিয়পোৱা যথামূৰ্খসকল এবাৰ এই গান্ধীজীৰ বিষয়ে জানি পেলাই এবাৰ শিক্ষা লোৱাটো খুবেই দৰকাৰ। ধন্যবাদ।